আৰু এতিয়া আমাৰ মাজত উপস্থিত আছে লাইখা দদিয়া পুনৰ্সংস্থাপনৰ অন্যতম গুৰি ধৰোঁতা নিৰঞ্জন কাই, আৰু তেখেতে আমাৰ কাৰণে কাৰাগাৰলৈ গৈছে আৰু তেখেতৰ মুখৰ পৰা শুনো আমাৰ সংগ্ৰামৰ বিষয়ে। 2000 চনৰ পৰাই লাইকা দধিয়া সমস্যাটো সমাধান কৰিবৰ কাৰণে যিমান পাৰোঁ চেষ্টা কৰি আছোঁ, আৰু 2005 চনৰ পৰা বহু সক্ৰিয়ভাৱে জড়িত হৈ আছোঁ। আৰু প্ৰথমতে আমি লাইকালৈ যেতিয়া প্ৰথম মই গৈছিলোঁ প্ৰায় 2000 চনত, তো তেতিয়াই দেখিছিলোঁ লাইকা দধিয়া মানুহবিলাকৰ যি দুৰ্বিষহ জীৱন যাত্ৰা, আৰু তেতিয়াই দেখিছিলোঁ যে এই মানুহবিলাকক লৈ চৰকাৰৰ পৰা যি প্ৰতাৰণা অন্যায়, কাৰণ 1999 চনত যেতিয়া ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰিলে, তো তেতিয়া অন্যায় কৰি লাইকা দধিয়া মানুহখিনিক লুকুৱাই ৰাখিবৰ চেষ্টা কৰিছিলে বন বিভাগে, যে ইয়াতে কোনো গাঁও নাই, মানুহ নাই, আৰু আচলতে এই গাঁও দুখনক লৈ কেতিয়াও ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰাটো সম্ভৱেই নহ'লহেঁতেন, এনেকুৱা মিছা কথা অসম চৰকাৰে ভাৰত চৰকাৰক জনাইছিলে। আৰু তেতিয়াৰ পৰা তেওঁলোকে ৰাষ্ট্ৰীয় উদ্যানৰ নাম লৈ গাঁও দুখনৰ উন্নয়নৰ সকলো ৰাস্তা বন্ধ কৰি দিছিলে বন বিভাগে। আৰু তেতিয়াৰ পৰাই মানুহবিলাকে অৰণ্য, ডিব্ৰুচৈখোৱা অৰণ্যৰ ওপৰত তেওঁলোকে ডিপেণ্ড কৰিব লগা হ'ল। আগতে তেওঁলোকে গছ কাটিছিলে ঘৰৰ আচবাব বনাবৰ কাৰণে, তাৰপিছত তেওঁলোকে গছ কাটি বিক্ৰী কৰিব লগা হ'ল ল'ৰা ছোৱালী পঢ়াবৰ কাৰণে, স্বাস্থ্যৰ কাৰণে, ভাত জীৱিকাৰ কাৰণে। আৰু তেওঁলোকে আগতে পহু বা চিকাৰ কৰিছিলে নিজে খাবৰ কাৰণে। যেতিয়াৰ পৰা 1999 চনৰ পৰা বন বিভাগৰ নিৰ্দেশক্ৰমে চব তেওঁলোকৰ উন্নয়নৰ কাম বন্ধ কৰি দিয়া হ'ল, তেওঁলোকে আকৌ সেইবিলাক বিক্ৰী কৰিবৰ কাৰণে কৰা হ'ল। তাৰপিছত বহুত জোৰ কৰি ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত তেওঁলোকৰ প্ৰভাৱ পৰিব ধৰিলে, আৰু লগে লগে তেওঁলোকৰ মানুহবিলাকৰ জীৱনৰ সকলো দিশ স্তব্ধ হৈ আহিব ধৰিলে। তেতিয়া মই বুজি পাইছিলোঁ যে এই গতি চলি থাকিলে লাইকা দধিয়া মানুহখিনিও শেষ হৈ যাব আৰু ডিব্ৰুচৈখোৱা শেষ হৈ যাব। দুইটাক বচাবৰ কাৰণে যতুপৰণাস্তি চেষ্টা চলাইছিলোঁ। আৰু 2005 চনত এনে সময়তে ডিব্ৰুচৈখোৱা সেনা অভিযান হ'ল, তো বৃহৎ সেনা অভিযান হ'ল। 3000 আৰ্মীয়ে ডিব্ৰুচৈখোৱা ঘেৰি পেলাইছিলে। তাৰ ভিতৰত থকা গাঁৱৰ মানুহখিনি তেতিয়া তিল তিলকৈ মৃত্যুমুখলৈ গতি কৰিছিলে। একাধিক মানুহ তেতিয়া মৃত্যুমুখত পৰিছিলেও, কাৰণ তাৰ মানুহবিলাক না সোমাব দিছিলে বাহিৰলৈ, ডিব্ৰুচৈখোৱা বাহিৰলৈ, নে বাহিৰৰ পৰা মানুহ তাত সোমাব দিছিলে নে ওলাব দিছিলে। তো যিসকল মানুহে ওলাই গৈছিলে সেইসকলক সোমাব দিয়া নাছিলে, যিসকল মানুহে সোমাই আছিলে সেইসকলক ওলাব দিয়া নাছিলে। আৰু এটা বৃহৎ অভিযান, সেনা অভিযান চলিছিলে। তাতে আলফা ধৰা নামত চলা সেই সেনা অভিযানত লাইকা দধিয়া মানুহখিনি তিল তিলকৈ মৃত্যুমুখত গতি কৰিছিলে, আৰু বহুত হাৰেছমেণ্ট কৰিছিলে মানুহবিলাকক। তো নিৰপৰাধী মানুহক গুলীয়া হত্যা কৰিছিলে আলফা সজাই। মানুহবিলাকক, মহিলাবিলাকক ঘৰৰ পৰা বাহিৰ হ'ব দিয়া নাছিলে, পুৰুষবিলাকক। তো খাবলৈ নাপায় মানুহ মৰিবলৈ আৰম্ভ কৰিছিলে। মহিলাবিলাকক হুচ লেট্ৰিন কৰিব দিয়া নাছিলে। হুচ লেট্ৰিন কৰিব দিলেও মানে আগত বন্ধুক লৈ চাই থাকে আৰ্মিবিলাকে, বন্ধুক লৈ পিনে মহিলা আগত চাই থাকে, তেনেকৈ হুচ কৰিব দিছিলে। এনেকুৱা অমানৱীয় এক হাৰেছমেণ্ট তাত কৰিছিলে। আৰু ইতিমধ্যে কেৱল লাইকা দধিয়াই নহয়, ওচৰৰ ডিব্ৰুচৈখোৱা গোটেই ওচৰ চুবুৰীয়া গাঁওবিলাকত এটা দুৰ্বিষহ জীৱন নামি আহিছিলে। খৰিকটীয়াবিলাকক খৰি কাটিব দিয়া নাছিলে, মাছ মাৰিব দিয়া নাছিলে। গতিকে তেতিয়া আৰু আমি বৃহৎ এক আন্দোলন গঢ়ি তুলিছিলোঁ। গোটেই অসমজুৰি সমগ্ৰ সকলো দল সংগঠন নিৰ্বিশেষে বুদ্ধিজীৱী সকলোৱে সমৰ্থন কৰিছিলে। আৰু তেতিয়ালৈকে অসমৰ আটাইতকৈ বৃহৎ গণজাগৰণ সেইটো আছিলে, আন্দোলন সেইটো আছিলে অসমৰ ইতিহাসত। আৰু তাৰ পিছতো কিন্তু চৰকাৰে লাইকা দধিয়া মানুহখিনিৰ কথা চিন্তা নকৰি বা ডিব্ৰুচৈখোৱাৰ কথা চিন্তা নকৰি অপাৰেশ্যন চলাই আছিলে। তেওঁলোকে অৱশেষত আমাৰ 4জন শ্বহীদ হৈছিলে সেই আন্দোলনত। 4জন শ্বহীদ, কৰ্দৈগুৰি দৈজান ফালৰ 4জন লোক তাতে এই আন্দোলনত শ্বহীদ হৈছিলে। তাৰ পিছতো চৰকাৰে কোনো কাণ হাৰ নলোৱাৰ পিছত আমি হাইকোৰ্টৰ কাষ চাপিছিলোঁ, PIL কৰিছিলোঁ। তো PIL কৰোঁতে আমাৰ PILৰ প্ৰতি ঐতিহাসিক এটা ৰায় দি গুৱাহাটী হাইকোৰ্টে সেই আৰ্মি অপাৰেশ্যনটো স্তব্ধ কৰিছিলে। আৰু তেতিয়াই লাইকা দধিয়াবাসীয়ে মানে মুক্তি লাভ কৰিছিলে আৰ্মি মানে হাৰেছমেণ্টৰ পৰা, আৰ্মি নিষ্ঠুৰতাৰ পৰা। তাৰ পিছৰ পৰা আমি 2006 চনত বৃহৎ লাইকা দধিয়া পুনঃসংস্থাপন আন্দোলন কৰা হৈছিলে। লাইকা দধিয়াৰ প্ৰায় সকলো পৰিয়ালৰ, প্ৰত্যেকটো পৰিয়ালৰ মানুহে সেই আন্দোলনত যোগ দিছিলে। প্ৰবল আন্দোলন হৈছিলে। অৱশেষত দিছপুৰ হিলিছিলে। মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে তেতিয়া নিৰ্দেশ দিছিলে তিনিচুকীয়া DC SP প্ৰদ্যুৎ বৰদলৈ, লোকেল MLA ৰাজু চাহু তেওঁলোকক, যে তোমালোকে অতি শীঘ্ৰে মানুহখিনিৰ সমস্যাটো সমাধান কৰা, নেগচিয়েশ্যন কৰা। কিন্তু তৰুণ গগৈৰ কথাটোক অমান্য কৰি তেওঁলোকে নেগচিয়েশ্যন নকৰি আন্দোলনটো ভাঙিবলৈ চেষ্টা কৰিছিলে, নিকৃষ্ট ৰাজনীতি কৰিলে। আৰু প্ৰদ্যুৎ বৰদলৈ বা তেওঁ ফৰেষ্ট মিনিষ্টাৰ আছিলে তেতিয়া। তাৰপিছত কি হ'ল, লাইকা দধিয়া মানুহখিনিৰ মাজত বিভাজন আনি দিয়া হ'ল, ডাইনী প্ৰথা সৃষ্টি হ'ল দধিয়াত, নিজৰ ভাই ককাইৰ মাজত মৰা কটা লগা আৰম্ভ হৈ গ'ল। তাৰপিছতে মোক এই আন্দোলনটো অলপ দিনৰ কাৰণে মই স্তব্ধ কৰি দিব লগা হৈছিল, আৰু তেতিয়াই মোক আকৌ জেলত ভৰাই দিয়া হ'ল। 75 দিন জেলত থাকিলোঁ। ওলাই অহালৈকে যথেষ্টখিনি আন্দোলনটো ভাগি পৰিছিল, আৰু চৰকাৰৰ সেই মুহূৰ্তলৈকে সফল হৈছিল। তাৰপিছত লাইকা দধিয়া মানুহে বহুতবাৰ ভূমি আন্দোলন কৰিছে,
আমিও বহুতবাৰ মাত মাতি আহিছোঁ, কিন্তু ৰাইজক নিষ্ঠুৰভাৱে যেতিয়া চৰকাৰৰ মানুহে প্ৰতিনিধিয়ে মন্ত্ৰী MLA মানে উৎসাহ দি পঠাই দিয়ে, তোমালোকে য'তে মাতি পোৱা তাতে বহি দিয়া গৈ যোৱা, বাকীখিনি আমি চাই ল'ম। তাৰপিছত তেওঁলোকে কাচিজান আৰম্ভ কৰি নামফাই বিভিন্ন ঠাইত, এই ঔগুৰি বিভিন্ন ঠাইত তেওঁলোকে এনেকুৱা চৰকাৰী বিষয়া মন্ত্ৰী MLA উৎসাহতে তেওঁলোকে গৈ বহেগৈ, আৰু বহাৰ পিছতে তেওঁলোকক বিভিন্ন চক্ৰান্ত কৰি লোকেল মানুহ দি পিনে বিৰোধ কৰায় বা তেওঁলোকে অন্যান্য বিভিন্ন অজুহাত দেখাই তেওঁলোকক আকৌ ঘূৰাই ধমকি দি ফুচুলাই মেলি আকৌ গাঁৱত থৈ আহেগৈ। তো এনেকুৱা ধৰণৰ প্ৰক্ৰিয়া চলি আহিছে। প্ৰত্যেকখন চৰকাৰে SGP কংগ্ৰেছ BJP প্ৰত্যেকখন চৰকাৰে এনেকুৱা মানুহবিলাক আভুৱা ভাৰি আহিছে। আৰু এতিয়া লাষ্ট মুহূৰ্তত এতিয়া প্ৰায় ধ্বংসৰ শেষ অৱস্থা, লাইকা গাঁৱৰ প্ৰায় 90% বানপানী খহনীয়াত জাহ গৈছে, দধিয়াৰ অধিকাংশ বানপানীত জাহ গৈছে। এতিয়া তেওঁলোকে ভৰি দিবলৈও মাটি নাইকিয়া হৈ আছে, কাৰণ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত চাপি সোমাই আহি আছে। ইতিমধ্যে প্ৰায় 20%তকৈ অধিক লাইকা দধিয়াবাসী মানুহৰ হাতত ডিব্ৰু ছৈখোৱা অৰণ্য ধ্বংস হ'ব লগা হৈছে। আৰু এই গতি চলি থাকিলে মানুহখিনি মৰি শেষ হৈ যাব, আৰু 4-5 বছৰৰ ভিতৰত ডিব্ৰু ছৈখোৱা সম্পূৰ্ণ মৰুভূমি হৈ যাব। কিন্তু চৰকাৰে না মানুহখিনিক গুৰুত্ব প্ৰদান কৰিছে, না ডিব্ৰু ছৈখোৱাক গুৰুত্ব প্ৰদান কৰিছে। আচলতে গুৰুত্ব প্ৰদান কৰিব কেনেকৈ? তো যিবিলাক মন্ত্ৰী বিধায়ক আছে বা স্বয়ং মুখ্যমন্ত্ৰী, তেওঁলোকৰ এই আচলতে প্ৰকৃততে অন্তৰত জনগোষ্ঠীয় মানুহবিলাকৰ অধিকাৰ উন্নয়নৰ ওপৰত তেওঁলোকৰ আগ্ৰহ আছে কিমান, বা বিষয়টোৰ ওপৰত জ্ঞান আছে কিমান, ৰাষ্ট্ৰীয় উদ্যান বা বন্যপ্ৰাণী বা পৰিৱেশৰ ওপৰত তেওঁলোকৰ আগ্ৰহ আছে কিমান, তেওঁলোকৰ তাৰ প্ৰতি জ্ঞান আছে কিমান, এইবিলাক সন্দেহৰ বিষয়। গতিকে এনেকুৱাখিনি মন্ত্ৰী বিধায়কৰ হাতত কেতিয়াও আশা কৰিব নোৱাৰি। আৰু তেওঁলোকে যোৱা এমাহ বান্ধি দিছিলে যে লাইকা এমাহৰ ভিতৰত 31 জানুৱাৰীৰ ভিতৰত এই গোটেই সমস্যাটো সমাধান কৰা হ'ব। অলপ আগতে মই এটা সূত্ৰৰ পৰা জানিব পাৰিছোঁ যে আকৌ 20 তাৰিখলৈ তেওঁলোকে আকৌ পষ্টপন কৰিছে। তাৰপিছতে কোড অফ কণ্ডাক্ট লাগিব, ইলেকশ্যন আহিব। তাৰপিছত তেওঁলোকে চৰকাৰে ক'ব যে ৰাইজ আমিতো চেষ্টা কৰিছিলোঁ দেখিছেই, আৰু ইলেকশ্যন যোৱাৰ পিছতে এতিয়াতো আমি কৰিব নোৱাৰোঁ, আইনী বাধা আহিলে, গতিকে ইলেকশ্যন যোৱাৰ পিছতে আমি আপোনালোকৰ কামখিনি আকৌ কৰি দিম। এনেকুৱাকৈ প্ৰত্যেকটো ইলেকশ্যনৰ আগে চৰকাৰে প্ৰতিশ্ৰুতি দিয়ে, লিখিত প্ৰতিশ্ৰুতি দিছে একাধিকবাৰ। এই প্ৰতিশ্ৰুতি তেওঁলোকে ভংগ কৰি আহিছে। কিন্তু মানুহবিলাকক লৈ আজি জনগোষ্ঠীয় লাজ লাগিব লাগিছিলে চৰকাৰৰ, বা যিবিলাকক অসমীয়া বা শক্তিশালী ৰাজনৈতিক নেতা মানে নিজকে হিৰোৰ নিচিনা ভাবি থকা নেতাবিলাকে এই কথাটো লাজ পাব লাগিছে যে তোমালোকে যদি আজি এই জনগোষ্ঠীয় মানুহখিনি আজি এদিনীয়া নহয়, দুদিনীয়া নহয়, 20 বছৰ দিন আন্দোলন কৰি আৰু ইভেন এইটো আন্দোলন কৰাৰ কোনো প্ৰয়োজনেই নাছিলে। 1986 চনত যেতিয়া অভয়াৰণ্য ঘোষণা হৈছিলে, ডিব্ৰু ছৈখোৱা অভয়াৰণ্য ঘোষণা পত্ৰত উল্লেখ আছে যে মানুহখিনিক অতি শীঘ্ৰেই চৰকাৰে ডিব্ৰু ছৈখোৱা বাহিৰত পুনঃসংস্থাপন দিব, আৰু পুনঃসংস্থাপন নিদিয়ালৈকে পূৰ্বৰ দৰে সকলোবিলাক পৰম্পৰাগতভাৱে পাই থকা সকলোবিলাক সুবিধা চৰকাৰী সুবিধা পাই থাকিব। না মানুহবিলাকে সুবিধা পাই আছে, নে পুনঃসংস্থাপন হৈছে। গতিকে আগতে চৰকাৰে এটা ভুৱা ভাবিছিলে, যে এটা ভুৱা প্ৰচাৰ চলাইছিলে যে আমি মানুহবিলাকক উলিয়াই আনিবলৈ চেষ্টা কৰিছোঁ, কিন্তু লাইকা দধিয়া মানুহবিলাকে নিজে ওলাই আহিব নিবিচাৰে। আৰু সেই প্ৰচাৰটো যেতিয়া আমাৰ নেতৃত্বত যেতিয়া আন্দোলন হ'ল, আমি যেতিয়া লাইকা দধিয়া এটা ঘৌ বাকী নোহোৱাকৈ প্ৰত্যেকজন মানুহক ৰাজপথলৈ উলিয়াই আনিলোঁ যে আমাক পুনঃসংস্থাপন দিয়ক। তাৰপিছত চৰকাৰৰ মুখৰ মাত হেৰাল। তাৰপিছত বিভিন্ন কুটিল ৰাজনীতি তেওঁলোকে কৰিছে, নিকৃষ্ট ৰাজনীতি কৰিছে, ৰাজনীতি কৰি তেওঁলোকে নিজৰ মুনাফা লুটি আছে ৰাজনৈতিক নেতাবিলাকে। অতি দুৰ্ভাগ্যজনক কথা। মই চৰকাৰক কোনো নিবেদন জনাবলৈ মোৰ ওচৰত কোনো আৰু ভাষা নাই, মই নজনাওঁ, কাৰণ জনাই লাভ নাই। মই খালি অসমৰ জনতাক মই জনাব বিচাৰিছোঁ, কেলৈ এই মিচিং জনগোষ্ঠীয় মানুহখিনি অসমৰ থলুৱা ভূমিপুত্ৰ জনগোষ্ঠীয় লোক। যদি আজি এই জনগোষ্ঠীৰ মানুহখিনিক এনেকুৱা ধৰণে অন্যায় কৰা হয়, এনেকুৱা ধৰণে অমানৱীয়ভাৱে মৃত্যুৰ মুখলৈ ঠেলি দিয়া হয়, তেতিয়াহ'লে আপোনালোকে ধৰি লওক যে অসমৰ জনগোষ্ঠীয় বা থলুৱা মানুহৰ ইয়াতে একোৱে অস্তিত্বই নাথাকিব, তাত আত্মমৰ্যাদা আত্মসন্মান একোৱে নাথাকিব। দ্বিতীয় কথাটো হ'ল যে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান পৃথিৱীৰ চহকী এখন ৰাষ্ট্ৰীয় উদ্যান, পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ ৰাষ্ট্ৰীয় উদ্যান। এই ৰাষ্ট্ৰীয় উদ্যানখন যদি এনেকৈ ধ্বংসৰ মুখলৈ এৰি দিব লগা হয়, তেতিয়াহ'লে চিৰদিনৰ কাৰণে লাখ বছৰৰ ভিতৰতো এনেকুৱা এখন ৰাষ্ট্ৰীয় উদ্যান আকৌ কেতিয়াও ঘূৰাই পোৱা নহ'ব, যাৰ কাৰণে আজি আমি অসমে গৌৰৱ কৰিব পাৰি। কাজিৰঙাক লৈ যেনেকৈ গৌৰৱ কৰিছে অসমে, তেনেকৈ তাতকৈ 10 গুণ বেছি গৌৰৱ কৰিব পৰা ফল আছে ডিব্ৰু ছৈখোৱা। কাৰণ ডিব্ৰু ছৈখোৱা এখন বায়োস্ফিয়াৰ ৰিজাৰ্ভ, কিন্তু কাজিৰঙা বায়োস্ফিয়াৰ ৰিজাৰ্ভ নহয়। তো ডিব্ৰু ছৈখোৱাত যিটো পক্ষীৰ যিটো আকাশী পথ, তো চেণ্ট্ৰেল এছিয়ান ফ্লাইৱে এইটো ইয়াৰ ওপৰেদি গৈছে, তাৰ কাৰণে ইয়াতে লাখ চৰাই ইয়াতে অৱস্থিতি আছে ইয়াতে। গতিকে আৰু বহুত দিশৰ পৰা এই ডিব্ৰু ছৈখোৱা খুব গুৰুত্বপূৰ্ণ, এখন পৃথিৱীৰ বুকুৰ পৰা হেৰাই যাব, আৰু মানুহবিলাকৰ মৃত্যুৰ মুখত পৰাৰ বাদে আৰু কোনো উপায় নাই। গতিকে অসমৰ জনসাধাৰণে এই কথাবিলাক খুব হৃদয়ংগম কৰিব লাগে। অসমৰ জনসাধাৰণে এই কথাবিলাক পদক্ষেপ ল'ব লাগে। সকলোৱে যদি পদক্ষেপ লয়, ৰাইজে নখ জোকালে যেনেকৈ নৈ বয়, ৰাইজে যদি অকণমান নখ জোকাৰি দিয়ে, এই মানুহখিনিও উদ্ধাৰ পালে আৰু ৰাষ্ট্ৰীয় উদ্যানখনো উদ্ধাৰ পালে। গতিকে চৰকাৰে যিমান কুটিল ৰাজনীতি কৰিলেও, যিমান তেওঁলোকৰ নিকৃষ্ট মনোবাঞ্ছা পূৰণ কৰিলেও তেওঁলোকে কিন্তু সফল হ'ব নোৱাৰিব বুলি মোৰ বিশ্বাস। গতিকে ৰাইজলৈ মই সেইটো আহ্বান এৰি দিছোঁ। আৰু মানে এতিয়া আমাৰ লাইকা দধিয়াৰ প্ৰচেষ্টাটো আপুনি সমৰ্থন কৰিছেনে?
আমাৰ লাইশা দদিয়া এই পুনৰ মই সংস্থাপনৰ কথাটো। এই যোৱা 21 তাৰিখৰ পৰা মই ৰাইজৰ লগত আছোঁ। প্ৰত্যেক দিনাখনে থাকিব নোৱাৰিলেও কেতিয়াবা ৰাতি 10টা বজাত হওক, কেতিয়াবা 8টা বজাত হ'লেও ৰাতিপুৱা বিভিন্ন সময়ত মই আহিছোঁ, যিমান পাৰোঁ সহযোগ কৰিছোঁ আৰু মই আইনৰ কাষ চাপিছোঁ আৰু আইনৰ কাষ চাপিছোঁ যাতে আইনগত ভাৱে যাতে ৰাইজ এই মানুহখিনিয়ে কিবা এটা সকাহ পায় আৰু কিবা এটা নহয় কিবা এটা শক্তি পায়, সেইকাৰণে এটা চেষ্টা চলোৱা হৈছে আৰু খুব কম সময়ৰ ভিতৰতে কিছুদিনৰ ভিতৰতে এটা ভাল ফল ৰাইজে আশা কৰিব বুলি ময়ো আশাবাদী। আৰু মানে আমাৰ সংগ্ৰামটো এতিয়া আমি আগবঢ়াই লৈ যাম নে আমাৰ সংগ্ৰামটো আমি ইয়াত স্থগিত কৰি ৰাখিম? এইটো কেতিয়াও স্থগিত কৰাটো উচিত নহ'ব। এইখন শেষ যুদ্ধ হিচাপে যিহেতু ৰাইজে এইটো স্বীকাৰ কৰিছে, মানি লৈছে আৰু শেষ যুদ্ধ এইবাৰ পৰা ঘূৰি যোৱা মানে আৰু চিৰদিনৰ কাৰণে এই সমস্যাটো আৰু সমাধান নহ'ব। গতিকে যি ওলাই আহিলে ৰাইজে ওলাই আহিলে, যেতিয়ালৈকে নিজৰ প্ৰাপ্যখিনি নাপায়, যেতিয়ালৈকে পুনঃসংস্থাপনৰ সমস্যাটো সমাধান নহয়, তেতিয়ালৈকে ৰাইজে এই আন্দোলনটো অতি শক্তিশালী ৰূপত ধৰি ৰখাটো মই আহ্বান জনাইছোঁ। আৰু ধন্যবাদ জনাইছোঁ তেখেতক আমাৰ মাজত আহিখিনি এনেদৰে কথা ক'লে। আৰু সকলোকে আহ্বান জনাইছোঁ, অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ সকলোকে তেখেতসকলে আমাৰ লাইশা দদিয়াৰ পুনঃসংস্থাপনৰ দাবীত সমৰ্থন কৰি আমাক সহযোগ কৰি আমাৰ সংগ্ৰাম সফল হোৱাত সহায় কৰে। নমস্কাৰ।